কেতিয়াবা কেতিয়াবা সৰু বাচ্চাৰ দৰে কিছুমান কাম কৰিও ভাল লাগে। ফ্ৰেণ্ডছ কি খবৰ, সকলোৰে খবৰ নিশ্চয় ভাল। মোৰ বাৰু ভালেই। আৰু মোৰ ইউটিউব চেনেলটিৰ লগতে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ ভাল পাব আৰু লগতে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজি আমি এফালে যাবলৈ ওলাইছোঁ, যিহেতু বহুত গৰম পৰিছে। ভাবিলোঁ অলপ ঠাণ্ডা জেগাতেই যাওঁ। বলকচোন তেতিয়াহ'লে আমাৰ লগত আপোনালোকেও চাওক, নিশ্চয় ভাল পাব চাবলৈ। আহক তেতিয়াহ'লে। আমাৰ ঘৰৰ পৰা আৰম্ভ কৰি ৰাস্তাৰ ধুনীয়া পৰিৱেশৰ মাজেদি গৈ গৈ আমি এটা বহুত ধুনীয়া জেগাত উপস্থিত পাম, যিটো চাই আপোনালোকেও নিশ্চয় ভাল পাব। এয়া দেখিছেনে, ৱেলকাম ড্ৰিংক আমি লৈ ল'লোঁ। এতিয়া আমি খাই লওঁ। ওচৰতে আছিল ৰিচিপশ্যন। হাজবেণ্ডে ৰিচিপশ্যনত গৈ পেলাই এণ্ট্ৰি কৰাই ল'লে। এতিয়া ব'লক। এইবোৰ কপৌ ফুল চাওকচোন, ইমান ধুনীয়াকৈ থৈ দিয়া আছে, লগাই থৈছে। প্ৰতিজোপা গছতে আছে এনেকৈ। এজোপাটো আছে, তাৰ ছাইডৰ এজোপাটো আছে, আৰু ফুলবোৰে চাওকচোন। এইবোৰ যে দেখিছে, এয়া অৰ্গেনিক চাহ তেওঁলোকে নিজেই বিক্ৰী কৰে। এতিয়া আমি গৈ আছোঁ ৰেষ্টুৰেণ্টৰ ফালে, য'ত আমি খাম। খোৱাৰ সেইটো জেগাটো বেলেগ হয়। আগতে য'ত আছিলে তাত আজিকালি খোৱা নহয়, এখন ৰেষ্টুৰেণ্ট আছে। তাৰ পৰিৱেশটো চাওক আপোনালোকে। মই ইমান সুন্দৰ চাওকচোন বাৰু, চাৰিওফালে চব ফুল। এই ৰেষ্টুৰেণ্টটোৰ ভিতৰত আমি সোমাই আহিলোঁ, যিহেতু ভোক লাগিছিলে আৰু বাজি গৈছিল সময় 3:15। অৰ্ডাৰটো দিলোঁ। অৰ্ডাৰ দি আমি বাহিৰত বহি আছিলোঁ। ভাবিলোঁ জেগাখনকে আপোনালোকক অকণ দেখাই লওঁ। এয়া যে দেখিছে, মানুহ আহি পেলাই এনেকৈ বহিব পাৰে। ৰেষ্টুৰেণ্টৰ ভিতৰৰ দৃশ্য দেখিছেনে, ডলা দি সজাইছে। তাত আছে সেইবিলাক আছে জাকৈ, তাতে লাইট চাইট এনেকৈ জ্বলাই দিছে। দেখি পেলাই খুবেই ভাল লাগিছে। ওচৰৰ পৰা বেছি ধুনীয়া। আৰু এই দেখিছেনে, এইবোৰ টেকেলিবোৰ এনেকৈ সজাইছে, ৰঙা যে আছে টেকেলি। আৰু ৰাতিৰ দৃশ্যটো আপোনালোকক দেখাই দিওঁ, যিহেতু সন্ধিয়াই হৈছিলে। চাওক ইমান, তাৰ মাজতে আমাৰ থালিও আহি গ'ল। ভোক যিহেতু লাগিছে, বাজিও গ'ল 4:30। বহুতকেইটা ব্যঞ্জন দিছে, আমি খাই লওঁ তেতিয়াহ'লে। চাওকচোন কি যে দিয়া নাই। ভাদৈ লতা, গাজ দিয়া কচু পুলি, পনীৰ মটৰ, আৰু লগতে কিবা চব্জি, খাৰ দিছে, টোপোলা দিয়া ভাত, চালাড, মাটি দালি, বেলেগ দালি, তাৰপিছত এয়া দিছে আলু পিটিকা। খাইছোঁ দেই। আৰু দিছিলে এইটো যে কি কয়, টক এটা দিছিলে, বহুত পাতল। আমি এতিয়া খাই লৈছোঁ, আপোনালোকেও চাওক। পালে আহিবচোন এপাক। খোৱা বোৱা শেষ কৰি ভাবিলোঁ এতিয়া ৰিজৰ্টৰ ভিতৰৰ ছাইডত যাওঁ, য'ত কিবাকিবি ঢেৰ পোৱা যায়। ইয়াৰ দৃশ্যবোৰ চকুৰে বেছি ধুনীয়া লাগে। দেখিছেনে, ইমান ধুনীয়া ৰাস্তাৰ মাজে মাজে গৈ পেলাই আমি মেইন গেটখন পাম এতিয়া। এয়া চাওক, ইমান ধুনীয়া লাগিছে। এয়া আৰ্টিফিচিয়েল হয়, এইবিলাক আঁকি থৈছে, কনকা ভিলেজ ৰিজৰ্ট। এয়া এইফালেদি আমি সোমাই গ'লোঁ। এয়া যে দেখিছে, তেওঁলোকৰ এইবিলাক অৰ্গেনিক চাহ হয়, গ্ৰীণ টি হয় এইবিলাক। আৰু এইটো ধুনীয়াকৈ সজাই থৈছে, ভালেই লাগে দেখিবলৈ। এইফালে এতিয়া কিডছৰ ছুইমিং পুল আছে। এয়া ধুনীয়া, ইমান ধুনীয়া চাওকচোন। গছবোৰ ইমান সমানকৈ কাটি থোৱা হৈছে। এইবোৰ ইয়াত মানুহে ষ্টে কৰিব পাৰে। সেইটো চেঞ্জিং ৰুম হয়, চেঞ্জ কৰে। ইয়াৰ পৰিৱেশৰ মাজত মই এপাক ঘূৰি দিলোঁ। এনেকৈ গৈ ব'লক আগলৈ আগবাঢ়োঁ। কোন শহা দেখিছেনে? শহাকেইটা ইমান মৰম লাগিছে। গঁৰালৰ ভিতৰত থকা দেখি ল'ব নোৱাৰিলোঁ, বহুত ধুনীয়া লাগিছে। ইনডোৰ গেমছ, ইয়াত আছে টেবুল টেনিছ। ইয়াতে টেবুল টেনিছ খেলা হয়। পৰিৱেশটো ইমানেই সুন্দৰ, আহি পেলাই এনেই ভাল লাগে। মানুহে অলপ ঠাণ্ডা ফিল কৰে। সদায় ব্যস্ততাৰ ভৰা দিনৰ মাজত এটা দিন ইয়াতে আহি সকলোৱে কটাব পাৰে। ইয়াৰ গেমবোৰ আছে ইয়াতে, যোনে যি গেম খেলিব পাৰে। তেনেকৈ ইফালে কোনোবাই চেছ খেলি আছে, ইফালে ভলীবল খেলি আছে। ময়ো এইটো অকণ ট্ৰাই কৰিলোঁ। আপোনালোকে আহিলে এইবোৰৰ আনন্দ ল'ব পাৰে।
ইয়ালৈ আহিলে আপোনালোকে আৰু বেলেগ বেলেগ গেম খেলিব পাৰিব, টেবুল টেনিছ খেলিব পাৰিব, বেডমিণ্টন খেলিব পাৰিব, কেৰম খেলিব, চব পাৰিব। ইয়াত চাৰিওফালৰ পৰিৱেশটো দেখিছেনে ইমান সুন্দৰ। ইয়াত সৰু পোৱালীয়ে বহুত ভাল পাব খেলিবলৈ আহিলে। আমি ডাঙৰেই এৰা নাই আৰু সৰু পোৱালীয়েনো কিয় ভাল নাপাব, কঁকালেই নুঘূৰে। নেটখনত উঠিবলৈ চেষ্টা কৰিছিলোঁ, বেছি দূৰ নোৱাৰিলোঁ, সেইকাৰণে নেদেখুৱালোৱেই বাৰু। মই অকণমান এনেই চেষ্টা কৰিছিলোঁ আৰু। তাৰপিছত যাওঁ বেলেগ এটা দিশত। এইবোৰ যে দেখিছে ইয়াত আগতে মানুহক খাবলৈ দিয়া হৈছিলে, আজিকালি বাৰু নতুনকৈ আকৌ বনাই আছে। এয়া এইফালে ব'টিং কৰিব পাৰি, আপোনালোকে আহিলেও ব'টিং কৰিব পাৰে, সৰু বাচ্ছাই ভাল পাব। ব'টিঙৰ পৰা আহি আমি এইফালে মৈদামৰ নিচিনা পাই তালৈ আহিছোঁ। দেখিছেনে ইমান ধুনীয়া, চাৰিওফালে সেউজীয়া। সেউজীয়াখিনি ফটোত যিমান ভাল লাগিছে এনেও ভাল লাগিছে। অকণমান ভাবিলোঁ জোলনা খেলি লওঁ, সৰু পোৱালীৰ বস্তু যদিও নিজেও খেলি লৈছোঁ, কাৰণ ডাঙৰেও এইবোৰ কৰিব পাৰে ইয়াতে আহি পেলাই। এনেকৈ ব্যস্ততা ভৰা দিনৰ মাজত এটা দিন গৈ পেলাই যদি এনেকৈ শান্তিৰে কটাব পাৰি যায়, খুবেই ভাল লাগে। নিজৰ মনটোও শান্তি পোৱা যায়, দেহাটোও শান্তি পোৱা যায়। এই যে ফটোখন দিছোঁ দেখিছেনে, এই চুইমিং পুলৰ ওচৰত আছিলে, বহুত ধুনীয়া। বেঞ্চ এখন আছে ফুলৰেই কটা, আৰু এয়া চুইমিং পুলৰ ওচৰতে আছিলে, এতিয়া লগাই দিছে। আজিৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ' দি। থেংক ইউ।